हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো আনাৰসৰ জেলিৰ এটা সুন্দৰ ৰেচিপি আনাৰসৰ জেলি বনাবৰ বাবে মই ব্যৱহাৰ কৰিছো এটা আনাৰস আৰু এতিয়া এই আনাৰসটো ভালদৰে কাটি সৰু সৰু টুকুৰা কৰি লম আনাৰসটো ভালদৰে টুকুৰা কৰি হৈ গ'ল এতিয়া এটা মিক্সিৰ জাৰত দি ভালদৰে ব্লেন্ড কৰি লম এতিয়া এইখিনি অলপ অলপকৈ দি ভালদৰে মিক্সিত ব্লেন্ড কৰি লম আনাৰসখিনি ধুনীয়াকৈ ব্লেন্ড হৈ গৈছে আৰু ইয়াৰ পাছতে এখন ননষ্টিকৰ কেৰাহী মই পাতি লৈছো আৰু এতিয়া আনাৰসৰ ৰসখিনি ইয়াতে দি দিম এতিয়া কম জুইত ৰাখি হেতাৰে 4-5 মিনিটলৈ এনেদৰে লৰাই থাকিম মই ননষ্টিকৰ কেৰাহী ব্যৱহাৰ কৰিছো ননষ্টিকৰ কেৰাহী ব্যৱহাৰ কৰিলে তলত লাগি ধৰাৰ কোনো চান্স নাথাকে এতিয়া মই সৰু কাপেৰে 2 কাপ চেনি ইয়াতে দি দিছো চেনিখিনি দি পুনৰবাৰ লৰাই লম আনাৰসটো মিঠা হয় সেয়েহে মই ইয়াত কম চেনি ব্যৱহাৰ কৰিছো কম জুইত ৰাখি এইখিনি উতল আহিবলৈ দিম উতল আহিছে আৰু উতলাৰ পাছত ইয়াতে কিছু ফেন জমা হৈছে এই ফেনখিনি আঁতৰ কৰি দিম ইয়াৰ পাছতে এটুকুৰা নেমু লৈ ইয়াতে অকণমান নেমু ৰস চেপি দিম যাতে বহু দিনলৈ ভালে থাকে আৰু নেমু ৰসখিনি দিয়াৰ পাছতে পুনৰবাৰ লৰাই এইখিনি ডাঠ হ'বলৈ দিম এইখিনি ডাঠ হ'বৰ কাৰণে কম জুইত ৰাখি আধা ঘণ্টা বা 25 মিনিট সময় উতল আহিবলৈ দিব লাগিব আৰু এয়া ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া মই গেছটো বন্ধ কৰি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম জেলিখিনি ঠাণ্ডা হোৱাৰ পাছতে মই এটা কাঁচৰ বয়ামত এইদৰে ভৰাই গৈছো জেলিখিনি আৰু মই ইয়াতে কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ ইয়াৰ ৰংটো দেখিবলৈ ধুনীয়া হৈছে আৰু লগতে মই আপোনালোকক দেখাই দিছো ব্ৰেডত জাম লগাই আৰু এয়া দেখিছে ধুনীয়াকৈ সেট হৈ গৈছে আৰু এই যি আনাৰসৰ ফ্লেভাৰটো বিৰাটেই বেছি টেষ্টি হয় আপোনালোকেও ঘৰতে বজাৰৰ দৰে জেলি বনাই চাওক আৰু খাই এনজয় কৰক